আৰ্থিক সফলতাৰ বৈজ্ঞানিক সূত্ৰ ESBIৰ পাৰ্ট 1 ভিডিঅ'ত আমি প্ৰত্যেকটা ভাগৰে বিশেষভাৱে আলোচনা কৰিছিলোঁ যে কেনেকৈ ESBI মডেলে কাম কৰে। প্ৰত্যেকটা ভাগৰে ভাল বেয়া সুবিধা অসুবিধা মাজত থকা পাৰ্থক্য আমি কম্পেৰিজন কৰি চাইছিলোঁ। আপুনি যদি চোৱা নাই তেতিয়াহ'লে ওপৰৰ আই বটনটো ক্লিক কৰি অথবা ডেছক্ৰিপশ্যনত দিয়া লিংকৰ জৰিয়তে চাই ল'ব যাতে আপুনি এই ভিডিঅ'টো সুন্দৰভাৱে বুজিব পাৰিব। অথবা ড্ৰাগছৰ দৰে ধনৰো এক নিচাযুক্ত শক্তি আছে। সেয়েহে যেতিয়া আপুনি ই অথবা এছ কেটেগৰীৰ পৰা ইনকাম কৰে আপুনি সেই কেটেগৰীৰ প্ৰতি আসক্ত হ'ব। উদাহৰণস্বৰূপে যদি আপুনি ডাঙৰ কোম্পানী এটাৰ কৰ্মচাৰী হিচাপে টকা উপাৰ্জন কৰে তেতিয়াহ'লে আপোনাৰ মাইণ্ডে সেই ধৰণৰ কামকে ইনকাম চ'ৰ্চ হিচাপে গ্ৰহণ কৰিব। ইয়াৰ বাবে এটা কেটেগৰীৰ পৰা আন এটালৈ সলনি কৰাটো অধিক কঠিন হৈ পৰে। তদুপৰি যদি আপুনি এনে এটা পৰিয়ালত ডাঙৰ দীঘল হৈছে য'ত ডিগ্ৰী, জব ছিকিউৰিটি, পেইড ভেকেশ্যন আৰু চৰকাৰী পেঞ্চনৰ মূল্য যথেষ্ট, তেনেস্থলতো আপুনি এটা কেটেগৰীৰ পৰা আন এটা কেটেগৰীলৈ পৰিৱৰ্তন কৰাটো কঠিন হ'ব পাৰে। ইয়াৰ উপৰিও আমাৰ সমাজত কিছুমান মানসিক বাধাও দেখিবলৈ পোৱা যায়। আহি যাব কিছুমানে ক'বলৈ, আৰে আপুনি ইমান ৰিস্ক লৈছে, আপুনি বিফল হ'ব পাৰে, টকাৰে সকলো কিনিব নোৱাৰি। ইমানে নহয়, আমাৰ শিক্ষা ব্যৱস্থাৰ কথাও কি ক'ম, যিসকলে আটাইতকৈ কম মিষ্টেক কৰে তেখেতসকলক ৰিৱাৰ্ডছ দিয়া হয় আৰু বেছি ভুল কৰা সকলক শাস্তি দিয়া হয়। বি কেটেগৰীত আপুনি সম্পূৰ্ণ বিপৰীত ধৰণৰ কাম কৰিব লাগিব। ৰিস্ক লৈ কাম কৰা সকলৰ বহুতবাৰ ভুল হয়, লোকচান হয়, কিন্তু এটা সময়ত এইসকল অধিক শিকে আৰু বিজনেছ অনাৰ অথবা ইনভেষ্টৰ হিচাপে যথেষ্ট ইনকাম কৰে। ইলেক্ট্ৰিক বাল্ব বনোৱাৰ আগত থমাছ আলভা এডিছনে 114 বাৰ ভুল কৰাৰ বাবে তেখেতক সমালোচনা কৰা হৈছিল। ইয়াৰ উত্তৰত তেওঁ কৈছিল, মই 114 বাৰ বিফল হোৱা নাছিলোঁ, মই সফলতা বিচাৰি পাইছিলোঁ যে কোনকেইটা 114টা ফৰ্মুলাই কাম নকৰিল। এ কেটেগৰীৰ পৰা বি কেটেগৰীত যোৱা সহজ নহ'ব, কিন্তু নিজকে সফল বিজনেছমেন অথবা ইনভেষ্টৰসকলৰ মাজত ৰখাৰ এটা সফল আৰম্ভণিয়ে কিন্তু আপোনাৰ বহু দূৰলৈকে যাত্ৰা সহজ কৰি দিব পাৰে। क्योंकि वो कहते हैं ना कि अगर आप सफल होना चाहते हो तो सफल व्यक्तियों के भीड़ में खड़े हो जाओ, वो धक्का मार मार के आपको सफल बना देगा। ইনভেষ্টমেণ্টৰ কথা পাতি আছোঁ যেতিয়া 5 লেভেল অফ ইনভেষ্টৰ বিষয়ে আপুনি জনাটো খুবেই জৰুৰী। ৰবাৰ্ট কিয়ছাকিৰ মতে 5টা স্তৰৰ ইনভেষ্টৰ থাকে। তলৰ পৰা আৰম্ভ কৰি যদি নম্বৰ 1 লেভেল হৈছে দ্য জিৰ' ফাইনেন্সিয়েল ইণ্টেলিজেন্স লেভেল। এই স্তৰত সেইসকল ইনভেষ্টৰ অন্তৰ্ভুক্ত যাৰ ওচৰত ইনভেষ্ট কৰিবলৈ একো নাই। প্ৰতি মাহে তেওঁলোকৰ খৰচা প্ৰায়ে তেওঁলোকৰ ইনকামতকৈ অধিক হয়, কাৰণ তেওঁলোক প্ৰথমতে নিজকে অৰ্থাৎ নিজৰ কাৰণে ইনভেষ্টমেণ্ট কৰিবলৈ পাহৰি যায়, যাক ৰবাৰ্ট কিয়ছাকিয়ে ৱেল্থ ডেভেলপমেণ্টৰ ফাণ্ডামেণ্টেল ষ্ট্ৰেটেজি বুলি উল্লেখ কৰিছে। আপুনি নিজৰ ইনকামৰ এটলিষ্ট 5ৰ পৰা 10% ইনভেষ্টমেণ্ট কৰি বাকী অংশ আপোনাৰ কামত ইউজ কৰিব লাগে। ছেকেণ্ড লেভেল হৈছে দ্য ছেভাৰ আৰ লুজাৰ্ছ লেভেল। কঠোৰ পৰিশ্ৰম কৰি উপাৰ্জন কৰা ধন ঘৰত অথবা ল' ইণ্টাৰেষ্ট ৰেট থকা বেংক একাউণ্টত ছেভিং কৰা ব্যক্তিসকল এই লেভেলৰ অন্তৰ্ভুক্ত। এইটো অভ্যাসৰ কাৰণে তেখেতসকল আৰ্থিকভাৱে টপ 50% মানুহৰ ভিতৰত ধৰা হয়। কিন্তু ইয়াৰ অৰ্থ এয়া নহয় যে এইটো এটা ছলিড পাৰ্চনেল ফাইনেন্স প্লেন, কিয়নো মুদ্ৰাস্ফীতিৰ কাৰণে পইচাৰ ভেলু কমি কমি গৈ আছে। 10 বছৰৰ আগত 100 টকাত যি পাইছিলোঁ আজি 1000 টকাতো সেই বস্তু পোৱা নাযায়। থাৰ্ড লেভেল হৈছে দ্য আই এম টু বিজি লেভেল। বহুতো লোকে তেওঁলোকৰ কেৰিয়াৰ, পৰিয়াল, বন্ধুবৰ্গ আৰু ভেকেশ্যনৰ সৈতে অতি ব্যস্ত হৈ আছে যে ইনভেষ্টমেণ্টৰ কাৰণে সময় ওলাব নোৱাৰে। সেয়েহে তেওঁলোকৰ ধন লগতে সাঁচি থৈ এনেকুৱা কিবা ঘৰুৱা কামৰ কাৰণে। মেইন প্ৰব্লেমটো হ'ল এই স্তৰৰ ব্যক্তিসকলে কেতিয়াও শিকিব নোৱাৰে কেনেকৈ ইনভেষ্ট কৰিব লাগে, কেতিয়াও নিশিকে ইনভেষ্টমেণ্টৰ প্ৰয়োজনীয়তা। 4 নম্বৰ লেভেল হৈছে দ্য আই এম প্ৰফেশ্যনেল লেভেল। ব্যক্তিগতভাৱে নিজে ইনভেষ্টমেণ্ট কৰিবলৈ চেষ্টা কৰাসকল এই স্তৰত পৰে। তেওঁ নিজে নিজৰ ধন ব্যৱহাৰ কৰে আৰু নিজৰ সিদ্ধান্ত নিজেই লয়। তেওঁলোক এনে ক্ষেত্ৰত নিজকে এডুকেটেড কৰিবলৈ চেষ্টা কৰে, কিন্তু এতিয়ালৈকে ফাইনেল লেভেল যাব পৰা নাই। আপুনি এই ভিডিঅ' মনোযোগেৰে চাইছে যেতিয়া আমি আশা কৰিছোঁ যে আপুনি অলৰেডি এই স্তৰত আছে অথবা উচ্চ স্তৰত আছে, অথবা আপোনাৰ উদ্দেশ্য আছে ফাইনেল লেভেলত যোৱাৰ। দ্য টপ এণ্ড ফাইনেল লেভেল হৈছে দ্য কেপিটেলিষ্ট লেভেল। এইজন ইনভেষ্টৰ বি কেটেগৰীৰ পৰা আহিছে আৰু কেনেকৈ ইনভেষ্ট কৰিব লাগে তেখেত অলৰেডি ভালদৰে শিকি লৈছে। উদাহৰণস্বৰূপে তেওঁলোক কেতিয়াও অকলে ইনভেষ্ট নকৰে, সদায় OPT ব্যৱহাৰ কৰা দেখা যায়। তেওঁলোকৰ লগত কিছুমান ৱেল কোৱালিফাইড স্কিল বেছড এডভাইজাৰ আছে যিসকলে তেওঁলোকক মাৰ্কেটৰ সকলো ধৰণৰ তথ্য সংগ্ৰহ কৰাত সহায় কৰে। তদুপৰি তেওঁলোক OPM লগতে নিজৰ ধন ব্যৱহাৰ কৰে, লগতে কৰ্পৰেশ্যন ব্যৱহাৰ কৰি তেওঁলোকৰ মূল লাভালাভৰ পৰা কেনেকৈ টেক্স ৰিডিউচ কৰিব পাৰি সেই ক্ষেত্ৰতো যথেষ্ট শিক্ষিত। 5 লেভেল অফ ইনভেষ্টৰসকলৰ ভিতৰত এই স্তৰৰ ইনভেষ্টৰসকলে সকলোতকৈ ফাৰ্ষ্টত ফাইনেন্সিয়েল ছাকচেছ এচিভ কৰে। আপুনি কোনটো স্তৰৰ ইনভেষ্টৰ আমাক কমেণ্ট কৰি জনাব পাৰে।
আপুনি আমাৰ ভিডিঅ' ESBI পাৰ্ট 1 আৰু পাৰ্ট 2 ৰ পৰা কি শিকিলে এবাৰ চাই লওঁ। ৰবাৰ্ট টি কিয়সাকিৰ মতে ফাইনেন্সিয়েল সাকসেছৰ বাবে 4টা পৃথক পথ আছে। আপুনি এজ এ এমপ্লয়ী, সেল্ফ এমপ্লয়ী, বিজনেছ অনাৰ অথবা ইনভেষ্টৰ হিচাপে সফল হ'ব পাৰে। কেছ ফ্লো কোৱাড্ৰেণ্টৰ ই আৰু এছ কেটেগৰীৰ ব্যক্তিসকলে OPT আৰু OPM ব্যৱহাৰ কৰে। প্ৰতিটো ভাগৰে ভাল আৰু বেয়া আছে। আপোনাৰ ব্যক্তিত্ব আৰু জীৱন লক্ষ্যৰ ওপৰত নিৰ্ভৰ কৰি যিকোনো এটা ভাগ আপোনাৰ উপযুক্ত হ'ব পাৰে। যদি আপুনি বি আৰু আই কেটেগৰীত যাব বিচাৰে তেন্তে আপুনি ৰিস্ক ল'বলৈ শিকিব লাগিব। বাৰে বাৰে মিষ্টেক হ'ব পাৰে আৰু লগতে আপুনি যি কৰিব বিচাৰে সেই ফিল্ডত অলৰেডি সাকসেছ হোৱা ব্যক্তিসকলৰ লগত নিজকে জড়িত কৰাব পাৰিব লাগিব। 5টা লেভেলৰ ইনভেষ্টৰ্ছ আছে আৰু সৰ্বাধিক লাভ লেভেল 5 ইনভেষ্টৰসকলৰ হয়, যিসকলে নিজৰ ধন, নলেজ লগতে OPT আৰু OPM কেনেকৈ ইমপ্লিমেণ্ট কৰিব লাগে ভালদৰে গম পায়। শেষত ভিডিঅ'টো চোৱাৰ কাৰণে বহুত ধন্যবাদ। পৰৱৰ্তী আপডেটছৰ কাৰণে আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক আৰু অধিক উৎসাহিত কৰিব বুলি আমি আশাবাদী।